তাত নোৱা হ'ল নহয়। মেকানিক আছে নেকি? আছে। ক'ত পোৱা যাব? এইটো লৈ আহিছো মেকানিক। দাদা আহকচোন, এই গাড়ীখন ষ্টাৰ্ট নোহোৱা হ'ল। গাড়ীখন ষ্টাৰ্ট নোহোৱা হ'ল, অকণ চাই দিয়কচোন। কেতিয়াৰ পৰা? অকণমান টাইম হ'ল। তুমি ইফালে যোৱা। আপুনি হেড মেকানিক নে? তুমি ছেকেণ্ড মেকানিক বুলি ভাবিছা নি? দাদা হ'ব নহয়, এই গাড়ীটা উৎসাহ দিয়াচোন। প্লাছ লাগিব নেকি মেকানিক দা? দে লওক, এইটো লওক। হৈ গ'ল। লৈ যাব লাগিব। আহা no. No. এইটো গাড়ী বেটেৰীটো ডাউন হৈ গ'লে যে মই যাব নোৱাৰিম, বুজিছা? ফালিবতো নোৱাৰিবা তুমি। ময়ো দোকান ফালিব পৰা নাই, এই দাঁতেই মাৰিলো নেকি? এইটো খোৱা মাতি আছে দেই। গাড়ীটো এতিয়া ষ্টাৰ্ট নোহোৱা হ'ল নহয়, কি হ'ল? দাদা ৰখক।
মেকানিক পোৱা যাব নেকি ইয়াত? ভাইটি এই জংঘলতনো ক'ত মেকানিক পাবা হে? তা মেকানিক পালে ভাল আছিলে, মোৰ গাড়ীখন মানে ষ্টাৰ্ট নোহোৱা হৈ গ'ল। এতিয়া কি কৰিবা? মেকানিক পালে গেৰেজত বনাই ল'লো হয়। ইয়াতো তেনেকুৱা সুবিধা তোমাৰ নহ'ব, ইয়াত জংঘল জেগা। বৰ কষ্টত পৰিলোঁ নহয় মই এতিয়া। তুমি এটা কাম কৰা, মোৰ ঘৰ এই ওচৰতে, হয়, তুমি মোকে কিবা এটা কৰি দি থৈ যোৱা আৰু। এতিয়া কি কৰি দিম কওক? কৰিবলৈতো উপায় এটা লাগিব। কি গাড়ীখন বেছি থৈ যাব লাগিব? অঁ বেছি দিয়া মোক। মই নতুনকৈ লৈছোঁ এইখন গাড়ী, কেনেকৈনো বেছি? নাই নেবেছোঁ দাদা, মই অকণ ইয়াতে বহিছোঁ দিয়ক দেই, আপুনি যাব। সেইটো শুনা, হয়, সেইটো তোমাৰ কথা। তুমি এই জংঘলত গাড়ী পেলাই থৈ যোৱাতকৈ যদি মোক দি যোৱা তুমি সহায় পাবা, নহ'লে পৰি থাকিবা ইয়াতে, সেইটো তোমাৰ কথা। কথাটোতো হয় বাৰু, ঠিক আছে দেখা যাব। অ' দাদা, গাড়ীখন কিমান দিব কওক? কিমান দিম আৰু? 2000 টকা ল'বা। নাই টকা 10,000 দিব। যদি হয় মই আপোনাক থৈ যাম, আপুনি লৈ যাব। ৰ'বাচোন অকণ চিন্তা কৰিব দিয়া। হয়, যদি 10,000 টকা দিয়ে তেতিয়াহ'লে কওক। মই এটা অংক ভাবিছোঁ ভাইটি। হয়, মই কিন্তু এবাৰে ক'ম। অঁ কওক। মই প্ৰথম 2 ক'লোঁ, এইবাৰ লাষ্ট তোমাক 5,000 টকা দিম ভাইটি, চিন্তা কৰা। কথাটোতো হয়, এতিয়া জংঘলৰ মাজত মেকানিকো নাই। অ' দাদা, এই গামোচা পিন্ধা মানুহটো সিহঁতক কৈ কি ভাইটি? আপুনি দিয়ক পইচা, আহক দি থৈ যাম আপোনাক গাড়ীখন। ভাইটি বহুত বাকী আছে চিনি পাবলৈ। লোৱা, কিমান দিলে? 5,000। অঁ ঠিক আছে, লওক। মই চাবিটো নিদিলোঁ, এতিয়া কেনে মজা, তাক ভাল বেঙেনা দিম আজি। কি মজা, কি মজা, আজিহে মোৰ বাহাদুৰি আহিছে। মুখখন বৰ ধুনীয়া দেখি দেই, আইনাখন বহুত দামী, বহুত দিনৰ আশা আজি পূৰণ হ'ল মোৰ আজি। ডাঙৰ কথা এটা হ'ল নহয়, গাড়ীখনতো মই চলাব নাজানো, কেনেকে চলায় কি কৰে, এইটো ডাঙৰ কথা হ'ল এতিয়া। অ' ভাইটি ৰ'বাচোন, তুমি গাড়ী চলাব জানা নেকি? জানো। তেতিয়াহ'লে মোৰ ঘৰলৈ অকণ কষ্ট কৰি লৈ বোলাচোন ভাইটি। হ'ব ঠিক আছে। আপুনি গাড়ী চলাব উঠি আছে যে ইয়াত? অঁ উঠি আছো, চাইছোঁ আকৌ। এতিয়া তুমি ঘৰলৈ কষ্ট কৰি লৈ বোলা। ঠিক আছে। খোলা, এইফালে পাৰ হ'ব নোৱাৰি, এইফালেদি ঘূৰি আহোঁ। অ' দাদা, গাড়ী দেখোন চাবিয়ে নাই দেখোন। ইয়াত চাবি নালাগে নহয়, ইয়াৰ অট'মেটিক গাড়ী। চাবি নহ'লে কেনেকে গাড়ী? আৰে অট'মেটিক গাড়ী। আপুনি নাজানে, চাবি হ'লে গাড়ীখন ষ্টাৰ্ট হ'ব। আকৌ মই ভাবিছোঁ আজিকালি যে নতুন মডেলৰ অট'মেটিক গাড়ী ওলাইছে, চাবি নোহোৱাকে যে চলে, সেইখন গাড়ী বুলিয়ে ভাবিছোঁ। চাবি লাগিব এখন, তেতিয়া ষ্টাৰ্ট হ'ব। অ'হ, এতিয়া কি কৰিবা? ডাঙৰ কথা এটা হ'ল নহয়, এতিয়া চাবিটো নিদিলে নহয়। আপুনি ল'ব সময়তে চাই চিতি ল'ব লাগে। মই নাজানো নহয়। কি কৰিব তেনেহ'লে এতিয়া? অ' দাদা, অ' দাদা, ৰ'ব। কিয় বা মাতিলে? তাক বেঙেনাটো এতিয়াহে দিম মই। গাড়ীৰ চাবিটো? মই আপোনাক গাড়ীখনে বেচিছোঁ, চাবিটো বেচা নাই নহয়। চাবিটো লাগে নহয়। আপুনি 5,000 টকা দিয়ক, তেতিয়া চাবিটো দি দিম মই। আপোনাৰ চাবি নালাগে, মই গাড়ী ল'লোঁ আপোনাৰ পৰা। গাড়ী এতিয়া মই ৰচিদ বান্ধি স্কুটাৰত লৈ যাম। লৈ যাম। আৰু কি বুঢ়াও কম নহয় অ', গোটেই বেঙেনা দি দিলে। কি বুলি ভাবিছে হে আমি? জংঘলী মানে আমাৰ লগত ৰচিদ থাকেই। লোৱা লগোৱা।
মোৰ বাহাদুৰি আছে হয়নে আছে বুজিছা নাই জংঘলী মানুহ ঐ কেনেকৈ বান্ধিছে তেনেকৈ নহয় চা মই বান্ধিম দিয়া তুমি নাজানা বলো ঐ তই ষ্টাৰিংটো ধৰকে যা গাড়ী ঠিক আছে হ'ব আপুনি কাট দিয়ক ৰেডি Oh, no, 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 no.